প্ৰথমে মোৰ এটা লেকমি কিট আছিলে মেকআপ কিট আছিলে তাৰ পৰা এটা ব্লেক লাইট শেড এটা লৈছো লাইট হয় ডাৰ্ক নহয় আৰু হেইটোৰে মই মোৰ আইব্ৰো ফিল আপ কৰিছো আৰু ইয়াৰ পিছতে মই আইব্ৰো সেট কৰি লৈছো এডাল ব্ৰাছেৰে মোৰ প্ৰাইভৰ ভিডিঅ'ত আপোনালোকে দেখি থাকে এটা DIY কনসিলাৰ সো হেইটোৰে মই মোৰ আইব্ৰো শেপ দিছো আৰু লগতে মই আইলিডছত হেইটো এপ্লাই কৰিছো এটা বিউটি ব্লেন্ডাৰৰ সহায়ত হেখিনি ব্লেন্ডিং কৰি লৈছো আৰু কম্পেক্ট পাউডাৰেৰে হেখিনি সেট কৰি লম আৰু হেতু খুব ইম্পৰ্টেন্ট হয় আপোনালোকে আই শ্যাডো ব্যৱহাৰ কৰাৰ আগতে কনসিলাৰ যেহেতু এপ্লাই কৰে আৰু হেখিনি সেট কৰি ল'ব লাগে যাতে আপোনাৰ আই শ্যাডো খুব ধুনিয়া দেখে আৰু ধুনিয়াকৈ টিকি থাকে এই ট্ৰানজিশন সেটটো লৈ মই ক্ৰিজ এৰিয়া ব্লেন্ডিং কৰি লম এডাল ফ্লাফি ব্ৰাছেৰে এতিয়া মই কাট ক্ৰিজ তৈয়াৰ কৰি লম আৰু আজি মই আই লুকটো বহুত সিম্পল কে কৰিম বুলি ভাবিছো কাৰণ পূজা চাবলৈ গলে আমি দিনতে চাব যাওঁ পূজা সকলোৱে হয়তো দিনত নাযায় গধূলিও যায় তথাপি দিনত যোৱা মেকআপ হয়তো আৰু খুব সিম্পল হয় মোৰ আজি মেকআপ লুকটো যদি ভাল পাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেন্টত জনাব আজি মোৰ ভিডিঅ'টোৰ বিষয় কনসিলাৰ খিনি মই পাউডাৰ কম্পেক্ট পাউডাৰেৰে সেট কৰি লৈ মই আউট অফ কৰ্নাৰত মই এটা অকমান ৰেড টাইপৰ এটা শেড লৈছো আৰু হেতু অকমান ব্লেন্ডিং কৰিছো আৰু বেছি ভিতৰলৈ কৰিব নালাগে বাহিৰৰ ফালে থাকিব কেৱল ব্লেন্ডিং কৰি ল'ব ভালদৰে আৰু এটা ব্লেক শেড লৈ মই মিডলত কৰিছো ব্লেন্ডিং আৰু ইয়াৰ পিছত এটা সিমাৰ শেড হোৱাইট শেড এটা লৈছো হেতু মই ভিতৰৰ ফালে আঙুলিৰে লগাইছো আৰু ব্ৰাছেৰে অকমান ব্লেন্ডিং কৰি লৈছো আৰু এটা ইয়েলো শিমাৰ শেড লৈছো আৰু হেতু মই আইস কৰ্নাৰত লৈছো অকমান লুক আইস লুকটো অকমান হট লাগে তেনেকে মই ভাল লাগে আৰু এতিয়া আহিছো ফেস মেকআপলৈ এটা মই প্ৰাইমাৰ লৈছো মেকৰ আৰু এটো মোৰ গুটে মুখনতে যতত ওপেন পোৰ্স আছে তাত মই লগাইছো আইলাইনাৰ মই এভনৰ লগাইছো আৰু অকমান মোটাকে ড্ৰ কৰিছো মই লাইনাৰ এতিয়া হাইলাইট এৰিয়াত মই কনসিলাৰ লৈছো আৰু যদি আপোনালোকৰ ডাৰ্ক সাৰ্কেল আছে ডাৰ্ক স্পটস আছে তাত কনসিলাৰ আগতে ব্লেন্ডিং কৰি ল'ব কনসিলাৰ খিনি যাতে আপোনালোকৰ হে ডাৰ্ক স্পটসটো ভালদৰে শো নহয় তাৰ কাৰণে হাইড কৰাৰ কাৰণে এইটো এটা টিপস হয় আৰু ইয়াৰ পিছত এইখিনি ভালদৰে বিউটি ব্লেন্ডাৰেৰে ব্লেন্ডিং কৰি ল'ব আৰু ফাউন্ডেশন তাৰ পিছতে লগাই দিব পাৰিব আৰু ফাউন্ডেশন মই লগোৱা নাই আজি বিবি ক্ৰীম ইউজ কৰিছো মেকৰ আৰু খুব বেয়া নহয় লাইট ওয়েট আপোনালোকে জানে ডে পাৰ্টি বা দিনৰ ভাগৰ কিবা আপোনালোকৰ পাৰ্টি থাকিলে বা পূজাত যাব লগিয়া হলে বা বিয়া উপলক্ষে আপোনালোকে এই বিবি ক্ৰীমটো দিনত লগালে অকমান বেছি বেটাৰ বুলি ভাবো মই আৰু ৰাতিৰ কাৰণে আপোনালোকে ফাউন্ডেশনটো ইউজ কৰিব পাৰে আৰু ফাউন্ডেশন ব্ৰাছৰে মুখত লগাই কিনে মই এটা বিউটি ব্লেন্ডাৰে এইখিনি ব্লেন্ডিং কৰি লৈছো এতিয়া মই কম্পেক্ট পাউডাৰ লৈ পেলাই মুখত যিখিনি মই বিবি ক্ৰীম লগাইছিলো সেইখিনি সেট কৰি লৈছো আৰু এতিয়া মই কন্ট্ৰোলিং কৰিম আৰু কন্ট্ৰোলিং খুব মানে পাতলকৈ কৰিম যাতে খুব বেছি মেকআপ কৰা যেন নেদেখি আৰু সিম্পল মেকআপ হয় আজি যেহেতু মোৰ আইস লুকটো বহুত সিম্পল হয় আৰু ফেস মেকআপ খিনি মই খুব সিম্পল কে ৰাখিম আৰু কন্ট্ৰোলিং মই কমানকে কৰিম নোজ কন্ট্ৰোলিং কৰিম এতিয়া হৈছে ব্লাশ লগাম ব্লাশ মই খুব কমকৈ ব্লাশ লগাম আৰু খুব ভাল লাগে কি ব্লাশ লগোৱাৰ পিছত গুটে মেকআপ খিনি অকমান ফুটি উঠে এতিয়াহে
আৰু ব্লাছ মই খুব কমকৈ লগাওঁ আপোনালোকে দেখিছে মই খুব কম এমাউণ্ট লৈছোঁ যি নকৰিছোঁ চব কম এমাউণ্ট লৈ পেলাই কৰিছোঁ আৰু ইয়াৰ পিছতে মই কাজল মই অফ কেমেৰা লগাইছোঁ আৰু এতিয়া হৈছে হাইলাইটাৰ আৰু মই ইন কালাৰ হাইলাইটাৰ ইউজ কৰিছোঁ আপোনালোকে দেখিছে খুব ধুনীয়া আপোনালোকেও যদি হাইলাইটাৰ কিনিবলৈ বিচাৰে তেনেহ'লে ইন কালাৰ হাইলাইটাৰ আপোনালোকে লওক মোৰ এইটো চিলভাৰ শ্বেড হয় আৰু খুব মৰম লগা খুব ভাল এইটো চ' এইটো মই বহুত ভিডিঅ'তে মই এইটো ব্যৱহাৰ কৰি আছোঁ পাৰ্চনেলি মই বহুত বেছি ভাল পাইছোঁ আৰু এতিয়া হৈছে লাষ্ট মই মাস্কাৰা আপোনালোকক দেখুৱাইছোঁ অকল মাস্কাৰা মই আইলেছেছ মই ফেক লেছেছ মানে মই নলগাওঁ আজি অকল মাস্কাৰা লৈ পেলাই এনেকৈ মই আইচ লুকটো কমপ্লিট কৰিম লিপষ্টিক মই লৈছোঁ হুডা বিউটিৰ বেয়া পোৱা নাই মই লিপষ্টিকটো আগতেও ব্যৱহাৰ কৰিছোঁ চ' কালাৰটো আপোনালোকে দেখিছে খুব ধুনীয়া কালাৰ হয় আৰু এতিয়া মেকআপ ফিক্সাৰ চ' মোৰ মেকআপ ফিনিছড হ'ল আৰু লাষ্ট আপোনালোকে মোৰ মেকআপ কেনেকুৱা পাইছে জনাওক